নমস্কাৰ বন্ধুসকল ষ্টুডিঅ' ফাইনেল কাট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আমি দেখিছোঁ যে আজিৰ দিনত ফোনবিলাক বহুত এডভান্স হৈ গৈছে আৰু ফোনতে আমি চব মাল্টিমিডিয়া কামবিলাক কৰিব পাৰোঁ। যেনেকৈ আমি অডিঅ' ৰেকৰ্ডিং হওক, অডিঅ' মিক্সিং হওক বা ভিডিঅ' ৰেকৰ্ডিং, ভিডিঅ' মিক্সিং চব আমি তাতে কৰিব পাৰোঁ। ভিডিঅ'ৰ কাৰণে মই অলৰেডি এটা টিউটৰিয়েল দিছোঁ যে পাৱাৰ ডাইৰেক্টত আপোনালোকে কেনেকৈ এডিটিং কৰিব পাৰিব, তাৰ মই এডভান্স টিউটৰিয়েলটো দিম। তাৰোপৰি শ্বুটিং কেনেকৈ কৰিব লাগে, চিনেমেটিক শ্বুটিং কেনেকৈ কৰে, ফ্ৰেম DOP কেনেকৈ কৰে, কেমেৰা ডাইৰেকশ্যন কেনেকৈ কৰে, গোটেইখিনি মই টিউটৰিয়েল এফালৰ পৰা দি যাম। কিন্তু তাৰ আগতে আমাৰ কিছুমান অসুবিধা মই পাইছোঁ, কিছুমান কুৱেশ্যনছ মোলৈ আহিছে যে ফোনটোত কম্পিউটাৰৰ আগতে কাম কৰিবলৈ দিগদাৰ হয়। কিন্তু যিহেতু টেকন'লজিৰ দিন হয়, ডিজিটেল টেকন'লজি, চ' তাৰো চলিউশ্যন আছে। প্ৰথম চলিউশ্যনটো হ'ল আমি ফোনটো আমাৰ যিকোনো কম্পিউটাৰ এটাত আমি ডিভাইচবিলাক প্ৰায় USB হাবত আমি কানেকশ্যন কৰিব পাৰোঁ। চাউণ্ড কাৰ্ড হওক, পেন ড্ৰাইভ হওক, মাউচ হওক, কীবৰ্ড হওক, আমি USB পৰ্টত আমি লগাব পাৰোঁ। কিন্তু যিহেতু ফোনটোত USB পৰ্ট নাই, তাত আমি অসুবিধা হয়। কিন্তু তাৰো মই আজি চলিউশ্যন লৈ আহিছোঁ। তো আমি যদি ফোনতে কীবৰ্ড, মাউচ, চাউণ্ড কাৰ্ড চব ফিটিং কৰিব পাৰোঁ, চব লগাই ল'ব পাৰোঁ, তেতিয়া আমাৰ অসুবিধা নহয়। আৰু আজি মই তেনেকুৱা এটা টিউটৰিয়েল লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। তেতিয়াহ'লে আৰম্ভ কৰোঁ। বৰ্তমান আমি চাইছোঁ আমাৰ এইটো ফোন হয়। তো ইয়াত আমাৰ USB পৰ্ট নাথাকে। ইয়াত আমাৰ প্ৰায় দুটাই পৰ্ট থাকে। এটা হ'ল হেডফোনৰ পৰ্টটো আৰু আনটো হ'ল আমাৰ চাৰ্জিং পইণ্টটো, যিটো আমি ডাটা কেবল ইউজ কৰোঁ। তো আমি যদি ইয়াক কেনেবাকৈ USB পৰ্টটো আমি ট্ৰেন্সফাৰ কৰিব পাৰোঁ, এডাপ্টাৰ ইউজ কৰিব পাৰোঁ, তেতিয়া আমি তাত একেখিনি কামকে কৰিব পাৰিম। ইয়াত আমাৰ এইটো এটা চাৰ্জিং পইণ্ট আছে। চাৰ্জিং পইণ্টটো আমি ডাটা পইণ্ট বুলিও কওঁ। আৰু এই ডাটা পইণ্টটোত আমি এটা যদি সৰু এডাপ্টাৰ লগাই USB কৰি দিওঁ, তেতিয়াই আমাৰ চলিউশ্যন হ'ব। তাৰ কাৰণে এনেকুৱা এডাপ্টাৰ এটা আহে, যিটোৰ নাম হ'ল OTG কেবল বুলি কোৱা হয়। তাৰ এক চাইডে আপোনালোকে যদি দেখিছে, এক চাইডে মোবাইলৰ চাৰ্জিং পইণ্টটোৰ নিচিনা হয় আৰু এক চাইডে USB হৈ যায়। তো এই পইণ্টটো যদি আমি ফোনটোৰ চাৰ্জিং পইণ্টটোত যদি আমি লগাই দিওঁ, তো আমি যদি চাৰ্জিং পইণ্টটোত লগাই দিওঁ, এতিয়া আমাৰ ফোনটোত আমি USB পইণ্ট পাই গ'লোঁ, ইউনিভাৰ্চেল চিৰিয়েল বাছ। তো ইয়াত আমি চব লগাব পাৰিম। আমি ইয়াত মাউচ, কীবৰ্ড, পেন ড্ৰাইভ, চাউণ্ড কাৰ্ড আমি চব লগাব পাৰিম। কিন্তু হ'ল কি, ইয়াৰ পইণ্ট অকল এটাহে আছে। যিহেতু এটা পইণ্ট আছে, আমি মাউচ লগালে কীবৰ্ড লগাব নোৱাৰোঁ, কীবৰ্ড লগালে আমি চাউণ্ড কাৰ্ড লগাব নোৱাৰোঁ, চাউণ্ড কাৰ্ড লগালে আমি পেন ড্ৰাইভ লগাব নোৱাৰিম। তো তাৰ কাৰণে আৰু এটা মই চলিউশ্যন লৈ আহিছোঁ। এতিয়া এইটো হ'ল USB হাব। এইটো USB হাব হয় 2.0, যিহেতু 4টা পইণ্টৰ হয়। ইয়াত কি হয়, 4টা পইণ্টত আমি 4টা USB ডিভাইচ লগাব পাৰোঁ। আৰু এইটো আমি একচুৱেলি কম্পিউটাৰৰ কাৰণে বনোৱা হৈছে। ইয়াৰ যিটো প্লাগটো আছে, এই প্লাগটো আমি যদি কম্পিউটাৰ যিকোনো এটা USBত আমি লগাই দিলে আমি সেইটোৰ পৰা, সেই এটা পইণ্টৰ পৰা আমি 4টা আকৌ ডিভাইচ লগাব পৰা ছিষ্টেম আছে। গতিকে ইয়াক যদি ব্যৱহাৰ কৰি আমি ফোনটোৰ এটা পইণ্টৰ জেগাত আমি ইয়াৰ প্লাগটো লগাই দিওঁ, ইয়াৰ প্লাগটো যদি আমি ইয়াত লগাই দিলোঁ, ইয়াত লগাই দিয়াৰ লগে লগে আমি এই ফোনটোৰ পৰা আমি 4টা পইণ্ট আমি কানেক্ট কৰিব পৰা হৈ যাব। ইয়াত আমি 4টা পইণ্ট, আমাৰ ফোনটোত আমি এটা পইণ্ট লগালোঁ, তাৰ পৰা গৈ পেলাই ইয়াত 4টা পইণ্ট লগাব পৰা হ'ল। তাৰমানে আমি আল্টিমেটলি ফোনটোত আমি 4টা ডিভাইচ অলৰেডি চাইমultaneously আমি লগাব পাৰোঁ। এতিয়া আমি ফোনটোত এডাল লগাই থৈ দিছোঁ। আমি USB হাব, আমি OTG কেবল ইউজ কৰি পেলাই, আমি OTG কেবল আপোনালোকে পাই যাব দোকানত, 100 মান ৰেঞ্জত পাই যোৱা যায়। OTG এনেকুৱাও আহে গোটাকে, নহ'লে কেবল টাইপতো আহে, দুইটাই ভাল। OTG কেবলটোত আপোনালোকে USB হাব লগালে ধৰি লওক 300 ৰেঞ্জত পাই যায়। উইদিন 400 সি এটা কম্পিউটাৰৰ দৰে কাম কৰিব।
আৰু আজিকালি মোবাইলবিলাকৰ প্ৰচেছৰ বহুত ফাষ্ট হয়, তাৰ ইণ্টাৰনেল মেমৰি বহুত থাকে, এক্সটাৰ্নেল মেমৰি বহুত থাকে, আৰু দৰকাৰ হ'লে ইয়াতে আৰু এটা পেন ড্ৰাইভ লগায়ো তাক ডাটা বা এক্সটাৰ্নেল হাৰ্ড ডিস্ক লগাই তাৰ ডাটা এক্সটেণ্ড কৰি ল'ব পাৰে, যিমান বেছি ডাটা লাগে, কপি পেষ্ট যি কৰিব লাগে চব কৰিব পাৰিব। তো মোৰ ফাৰ্ষ্ট ইয়াত মোৰ মাউচটো আছে, মাউচটো মোৰ ৱায়াৰলেছ হয়, ৱায়াৰলেছ মাউচ হয়, তো ইয়াত বেটেৰী খায়, আৰু ইয়াৰ মাউচটো মোৰ এই পইণ্টটো মই কম্পিউটাৰত লগাব লাগে। তো এই মাউচটো মই কানেক্ট কৰি দিম এতিয়া ইয়াৰ এটা পইণ্টত মই মাউচটো কানেক্ট কৰি দিলোঁ, সেইটো মই কানেক্ট কৰি দিলোঁ। আৰু মোক লাগিব এখন কীবৰ্ডৰ মোৰ এডাল কেবুল হয়, এখন কীবৰ্ডৰ কেবুলডাল এডাল মই ইয়াত লগাই দিলোঁ। মই গোটেইখিনি বস্তু লগাই আপোনালোকক নেদেখাওঁ, কিন্তু দুটা লগালে হয়তো আপোনালোকে বুজি পাব। ইয়াত পেনড্ৰাইভ লগাওঁ বুলিলেও আপোনালোকে পেনড্ৰাইভ লগাব পাৰে। যিহেতু দুটা কাম কৰিছে আপোনালোকে বুজি পাইছে, মই নিজে ইউজ কৰি পাইছোঁ, কিন্তু মোৰ হাতত এতিয়া বৰ্তমান USB চাউণ্ড কাৰ্ড নাই, আৰু পেনড্ৰাইভো আপোনালোকে লগাব পাৰে। তো এখন মই ইয়াত কানেক্ট কৰি দিলোঁ। এতিয়া কানেক্ট কৰি দিয়াৰ লগে লগে ইয়াত বস্তুটো আহি নাযায়। ইয়াত এটা কথা কি হ'ব, আপোনালোকে প্ৰথম কথা হ'ল ছেটিংছত যাব লাগিব। তেতিয়া ছেটিংছত যাব, এইটো যিহেতু OTG হয়, ছেটিংছতে আপোনালোকে ক'ৰবাত OTG বুলি পাব, OTG, এইটো দেখিছে OTG যেতিয়া ছেটিংছত যাব, OTGটো আপোনালোকে অন কৰিব লাগিব। OTG অন কৰাৰ পিছত কানেক্ট কৰি ল'লে, কানেক্ট কৰি লৈ পেলাই OTGটো অন কৰি দিলে, এইটো আপুনি কাটি দিলে। এতিয়া যদি আমি মাউচটো লৰাওঁ, মাউচটো লৰালে আপোনালোকে ইয়াত দেখিছে মোৰ মাউচৰ এৰোডাল আহি গ'ল। এতিয়া মই কিবা এটা টাইপ কৰিবলৈ মন গৈছে, মই ৰিচেণ্টলি এটা খুলিয়ে থৈছিলোঁ, মেছেজৰ এটা টেব খুলি থৈছিলোঁ। তো তাৰ টেক্সটত যদি মই যাওঁ, টেক্সটত গ'লে মই যদি ইয়াত টাইপ কৰোঁ, মোৰ নামটোকে যদি মই টাইপ কৰোঁ লৌকিক, LOUKIK, ইয়াত আহি গ'ল এইটো লৌকিক। তো মই ইয়াত স্পেচ দিছোঁ, মোৰ টাইটেলটো মই ইয়াত লিখিছোঁ, আপোনালোকে দেখক, HOUND, লৌকিক খাউণ্ড। তো মই এণ্টাৰ কৰিলোঁ, সেইটো গ'ল। আকৌ মোৰ ঘৰ বোকাখাতত, বোকাখাত। তো এনেকৈ আমি মাউচ কীবৰ্ড আমি ইউজ কৰিব পাৰোঁ। এতিয়া আমি এইটো কাটি দিব পাৰোঁ। আমাৰ ইজি হৈ গ'ল এইখিনি গোটেইখিনি। এতিয়া মাউচ কীবৰ্ড আহি গ'ল। এতিয়া আমি এটা পেনড্ৰাইভ আমি লৈ আছোঁ। ইয়াতে আমি এটা এতিয়া পেনড্ৰাইভ লগাম। পেনড্ৰাইভটো আমি যদি ইয়াত লগাই দিওঁ, ইয়াত আমি পেনড্ৰাইভটো আমি লগাই দিলোঁ। পেনড্ৰাইভটো লগাই দিয়াৰ লগে আমি যদি এতিয়া ইয়াৰ ফাইল মেনেজাৰত যাওঁ, তাত আমি দেখিম লোকেল ফাইলছৰ লগতে এইটো ডিভাইজৰ হয়, ডিভাইজৰ ষ্ট'ৰেজ হয়। এইটো ডিভাইচ ষ্ট'ৰেজতে আমাৰ এইটো ফোনৰ ষ্ট'ৰেজটো আছিলে, আৰু এইটো হ'ল OTGটো। OTG মোৰ 4 GB এইটো লগাইছিলোঁ। এইটো 4 GB লগাইছিলোঁ। 4 GB এয়া 3.5 GB আছিলে, 3.5 GB এইটো আহি আছে। মই ইয়াৰ পৰা ফোনৰ ডিভাইজৰ পৰা এতিয়া OTGত এইটো মই লগাব পাৰোঁ। এইটো মোৰ পেন ড্ৰাইভটো একেধৰণে আহিলে, ইয়াত গান আছিলে, গান বাজিলে। তো মই এই গানটোকে যেনিবা বজালোঁ, এইটো মোৰ পেন ড্ৰাইভৰ পৰা বাজি আছে। এতিয়া মোৰ ইয়াত পেন ড্ৰাইভো লাগি আছে, মোৰ মাউচো কাম কৰি আছে, মই মাউচ চলাই আছোঁ, আৰু মোৰ কীবৰ্ডো কাম কৰি আছে। এইবিলাক সৰু সুৰা এডিটিঙৰ কাৰণে ভাল হয়। নহ'লে আঙুলিটোৱে যদি মেইন জেগাডোখৰ ঢাকি দিয়ে, তেতিয়া অসুবিধা হয়। এতিয়া আপোনালোকৰ অসুবিধা নহয়, যিহেতু মাউচেৰে আপুনি নিৰ্দিষ্টকৈ সৰু সুৰা এডিটিংবিলাক, সৰু সুৰা জেগাবিলাকত, ক্ষুদ্ৰ জেগাবিলাকত টানি ল'ব পাৰিব। আপোনালোকে দেখিলে কেনেকৈ মই কীবৰ্ড, মাউচ, পেন ড্ৰাইভ একেলগতে লগাইছোঁ। মোৰ এটা ফোনতে মই কানেক্ট কৰি থৈছোঁ, গোটেইখিনিয়ে কাম কৰি আছে। আপোনালোকেও পাৰিব। এইটো হ'ল OTG কেবল, আৰু এইটো USB হাব হয়। USB হাব আপোনালোকৰ 4টা পইণ্টৰ আহি যায়, তো অসুবিধা নাই। আজিকালি 3.0 আহি যায়,
আৰু এনেকেই আপোনালোকে সাউন্ড কাৰ্ডখন লগাব পাৰিব মোৰ হাতত তেনেকৈ USB সাউন্ড কাৰ্ড বৰ্তমান নাই বাবে আপোনালোকক দেখাব পৰা নাই কিন্তু মই ইউজ কৰি চাইছো সাউন্ড কাৰ্ডো কাম কৰে এক্সেক্টলি পিচিৰ দৰে কাম কৰে আৰু যিমানখিনি USB ডিভাইচৰ কাম আছে DSLR পৰ্যন্ত কাম কৰে DSLR পৰ্যন্ত আপোনালোকে ফোনৰ পৰা ইউজ কৰিব পাৰে ড্ৰোন পৰ্যন্ত কাম কৰে গোটেইখিনি ইয়াতে OTG পইণ্টতে কাম কৰে গতিকে ইয়াত কানেক্ট কৰাৰ লগে লগে হি কম্পিউটাৰ বুলি ভাবি লয় আৰু একদম ইজিলি ফ্ৰীলি আপোনালোকে কামখিনি কৰিব পাৰিব এইটোতে তো আপোনালোকে দেখিলে যে আজিৰ দিনত ফোনতে কেনেকৈ কম্পিউটাৰৰ দৰে ইউজ কৰা হয় মাউছ কিবোৰ্ড সাউন্ড কাৰ্ড DSLR কেমেৰা পেন ড্ৰাইভ কেনেকৈ একেলগতে ইউজ কৰিব পৰা যায় আপোনালোকৰ কামখিনি ৱৰ্কফ্ল'খিনি কেনেকৈ বঢ়াব পাৰে সেইখিনি আপোনালোকে দেখিলে আৰু ফোনতে ধুনীয়াকৈ এডিটিং মাল্টিমিডিয়া কাম গোটেইখিনি কৰিব পাৰে এটা কম্পিউটাৰ নোহোৱাকৈ কমপ্লিটলি কম্পিউটাৰৰ দৰেই আপোনালোকে কামখিনি কৰিব পাৰে গতিকে ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকৰ কামত আহিছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ আজি এনেকৈ মোক যেনেকৈ কুৱেশ্যন কৰিছে মোক যেনেকৈ আপোনালোকে মেছেজ কৰিছে বা তাক কমেণ্ট কৰিছে কমেণ্ট কৰিব যে আৰু কিহৰ আপোনালোকৰ অসুবিধা হৈছে মই আৰু বহুত ভাল ভিডিঅ' লৈ আহিম যে শ্বুটিং কেনেকৈ কৰে তাত কেমেৰা শ্বট ডিভিজন কেনেকৈ কৰা হয় কালাৰ কাৰেকশ্যন কেনেকৈ কৰে তাত ভইচ ডাবিং কেনেকৈ কৰে চিনেমাত বেক ভইচ কেনেকৈ দিয়ে ভইচ অভাৰ কেনেকৈ দিয়ে গোটেই ভিডিঅ'খিনি মই লৈ আহিম তাৰ ভিডিঅ' এডিটিঙৰ এডভান্স টিউটৰিয়েল কি গোটেইখিনি আপোনালোকক টিউটৰিয়েল মই ইয়াত দি যাম অসমীয়াতে দি যাম আপোনালোকে সম্পূৰ্ণ বুজি পোৱাকৈ দিবলৈ মই চেষ্টা কৰিম কমেণ্ট কৰিব কেনেকুৱা পাইছে চাই পেলাই আৰু কিবা প্ৰশ্ন থাকিলে মোক কমেণ্টত লিখিব আৰু কিবা আৰু যদি আপোনালোকে জানিবলৈ মন কৰে তেনেহ'লে কমেণ্টত আপোনালোকে দিলে মই নেক্সট ভিডিঅ'টো বনাব পাৰিম ধন্যবাদ